আৰু এয়াই হৈছে শৰাইঘাটৰ পাৰ্কখন এটা লং ভিডিও বনাই দিলোঁ এনে শৰ্ট কৰি দিছোঁ মিনি ভিডিও কৰি কিন্তু এতিয়া ভাবিলোঁ অকণমান লং কৰি দি দিওঁ আৰু আমি গোটেই কেইজনী পাঁচজনীয়ে মিলি পেলাই যিহেতু পাৰ্কখনলৈ গৈছিলোঁ আমিনগাঁও পাৰ্কলৈ আৰু এইখিনি লেকটো হয় শৰাইঘাট লেক আগতে লেক হৈয়ে আছিল কিন্তু মানে এনেকুৱা সজোৱা নাছিল আৰু এতিয়া এয়া বালিচৰো পৰিছে লেকে হয় গতিকে কৃত্ৰিমতা বুলি নাভাবিব আপোনালোকে সঁচাকৈ লেক হয় আগৰ পৰাই আছে আমি দেখিছিলোঁ কিন্তু তেতিয়া আৰু অকণমান লেতেৰা বন এইবিলাক হৈ আছিল আৰু এয়া পাৰ্কখন ধুনীয়াকৈ বনাইছে মানুহবিলাক যাতে অকণমান সময় ৰেষ্ট বিশ্ৰাম কৰি তাতে বহিব পাৰে তাতে খোজকাঢ়িব পাৰে বস্তুবিলাক অকণমান চাব পাৰে বা অকণমান এনজয় কৰিব পাৰে আৰু সেই হিচাপত পাৰ্কখন বনাইছে ভালো হৈছে গোটেইখিনি মানুহ এতিয়া যাব পাৰে আৰু ওচৰতে এখন আদাবাৰী পাৰ্ক আছে বাৰু সেইখনতো যায় আৰু সেইফালে গাঁৱৰ পৰা আহিবলৈও সুবিধা হয় গতিকে আমিনগাঁও পাৰ্কখন লোকেলিটিটো বহুত ভাল আৰু টিকটৰ খৰচ যিহেতু বেছি নহয় ভাবিলে 50 টকা হয় আজিকালিনো 50 টকা কি গতিকে ঠিকে আছে বাৰু আগতে অলপ কম আছিল এতিয়া ঠিকে আছে আৰু এয়া পাৰ্কখন ধুনীয়াকৈ মই দেখাই দিছোঁ এইটো লোহাৰ হয় লোহাৰ ছেফগাৰ্ড হয় আৰু ইয়াতে মানে ছেভিঙৰ কাৰণে বনাইছে এইখিনি আৰু এয়া দেখিছে ধুনীয়া দৃশ্য চবে এনজয় কৰি আছে আমিও পাঁচজনীয়ে গৈ পেলাই তাতে অকণমান সময় কটালোঁ আৰু ময়ো দুই এটা ভিডিও বনাই থৈছিলোঁ আৰু এতিয়া লং ভিডিও বনাই পেলাই দিলোঁ আৰু এয়া চবকেইজনীয়ে আগত গৈ আছে কিন্তু মই ভিডিও বনাই আছোঁ যে মই পিছত থাকি গৈছোঁ আৰু মই ভিডিঅ'ত বেছি নাই বাৰু আৰু ইহঁতকো মানে আগৰ পৰা তুলিয়াব পৰা নাই কিন্তু পিছৰ পৰা তোলাইছে আৰু এইখিনি বাঁহগছ হয় সৰু সৰু বাঁহগছটো এতিয়া বাঁহগছে নে কি নাজানো মই কিন্তু বাঁহগছ বুলিয়ে মানে জানিছোঁ আৰু বাঁহগছখিনি চাই পেলাই বহুত ভাল লাগিছে চুটি চুটি ইয়াতকৈ বোধহয় ডাঙৰ নহ'ব নাজানো আৰু দুটা জিৰণি কক্ষ আছে সেই দুটা জিৰণি কক্ষত মানুহ বহি পেলাই ৰেষ্ট কৰিব পাৰে আৰু বাহিৰতো খোলা জেগাত বহি পেলাই চাব পাৰে গতিকে বস্তুখিনি সৰু হ'লেও মানে ধুনীয়াকৈ ৰাখিছে ডিচিপ্লিন আছে বহুত মেইনটেইন কৰি পেলাই ৰাখিছে সেইটো কাৰণে বহুত ভাল লাগিছে মোৰ আৰু সৰু সৰু ল'ৰা ছোৱালী খেলিবলৈ আছে কিছুমান জুলনা কিন্তু মই সেইখিনি ভিডিঅ' কৰা নহ'ল যিহেতু আমাৰ যাওঁতে দেৰি হৈছে দেৰি হোৱাৰ কাৰণে মই সেইফালে নগ'লোঁ আৰু ইফালে দুই এটা ভিডিঅ' বনাই দিছে ৰীল কৰিম বুলি পেলাই থৈছিলোঁ আৰু এইখিনি লাষ্ট আমি যেতিয়া আহিলোঁ আহি পেলাই মই বাহিৰৰ এইখিনি টিকটখিনি উঠাব খুজিছিলোঁ ক'ত কি লিখা আছে কিন্তু ভালকৈ নাহিল গধূলি হৈ গৈছে কাৰণে আৰু এইখিনি এতিয়া আমি মানে ঘৰলৈ আহিম আৰু সেয়েহে চবখিনি সাজু হৈছোঁ ঘৰলৈ আহিম বুলি আজিলৈ বাই বাই